এই আমাৰ যেটো কলংৰ কথা আপোনালোকক কৈছিলোঁ এইটোৱে আমাৰ কলং চাক ইয়া চাক এইটো হ'ল আমাৰ কলং ঠিক আছে এইখিনি কলং আৰু চাক এই মানুহে যে অহা যোৱা কৰে অহা যোৱাৰ কাৰণে নিশ্চয় কিবা লাগিব অহা যোৱাৰ কাৰণে এইখন হ'ল মই আপোনালোকক দেখাই আছোঁ মই এতিয়া মই নদীৰ ওপৰত বৰ্তমান মই পানীৰ ওপৰত ইয়া চাক আমাৰ মানে কলগছ দি বনাই লৈছে অহা যোৱাৰ কাৰণে সুবিধা হয় এইটো কলগছ দি বনাই লৈছে আৰু মই যিটো তুলিছোঁ এইটো কি হয় মানে আপোনালোকে কমেণ্ট কৰি কওক মই নকওঁ মই কেমেৰাত আপোনালোকক দেখাই দিম অলৰেডি আপোনালোকে ক'ব কমেণ্ট কৰি যে কি দি আৰু চাক ইয়া এই পানীৰ ওচৰত এইটো আপোনাৰ ৰোৱা খেতি কয় নেকি এইটো ৰোৱা খেতি কৰিছে এইটো দি আকৌ ধান খেতি কৰিব এইটো আকৌ ধান খেতিত লগাব এতিয়া আপোনালোকক মই দেখাই আছোঁ আমাৰ মানে যিখিনি কলং আছে কলঙৰ এইখিনি দেখাই আছোঁ আপোনালোকক এইটো ডাইৰেক্ট কলগছেৰে বনোৱা চাক কলগছ দি বনাইছে আৰু এইটো আমাৰ বাঁহেৰে বনোৱা চাক বাঁহ দি বনোৱা অহা যোৱাৰ কাৰণে বৰ সুবিধা মই মানে এইটো যেতিয়া বাঁহৰ নিচিনা যেতিয়া এইটোত বহি আছোঁ এতিয়া মই পানীটো চাক পানীটো কিমান সুন্দৰ পানী চাক চাইছে কিমান সুন্দৰ পানী এইটো গা ধুলে ধুনীয়াই লাগিব এতিয়া মই আহি পৰিছোঁ একেবাৰে সন্মুখত ভগৱানে জানে এতিয়া মই মৰো নে বাচোঁ মাজত আহিছোঁ কলংৰ মাজত আহিছোঁ চাক এয়া হ'ল পানী মই ডাইৰেক্ট মাজত আহিছোঁ এতিয়া অলপ ডুবি গৈ আছে চাক ভয় লাগি আছে ডুবি গৈ আছে চাই লওক এই বৰ ধুনীয়া পানী এইটো গৈ আছে এইটোৰ পৰা এতিয়া মই আহিলোঁ চাক এইটোত এতিয়া উঠিম উঠাটো আপোনালোকক দেখাই আছোঁ এইটোত এইবিলাক টানি লওঁ নহ'লে ডুবি যাব এই উঠিছোঁ এতিয়া মই এইটোৰ ওপৰত উঠিছোঁ চাওক কেনেকুৱা লাগে ফাৰ্ষ্ট উঠিছোঁ এতিয়া এতিয়া মই এইটোৰ পৰা আহিছোঁ এতিয়া আকৌ কলগছটোত উঠিম চাক কলগছটো কেনেকুৱা কলগছটোত উঠি মই সিটো পাৰত গৈ বগৰী খাম আপোনালোকে চাই থাকক মোৰ ব্লগছটো এতিয়া কলগছটোত উঠি আছোঁ মোৰ লগত আৰু দুজন উঠিব দুজন নে এজন উঠে সিহঁতে জানে এয়া চাক সিটো পাৰৰ পৰা মই আহিছোঁ এয়া সিটো সি অকলে গৈ আছে সি লাকতি নাই সি এতিয়া একদম ডাইৰেক্ট মানে এইটো ধৰিব পাৰিবি চাক এতিয়া মই ইয়াক লাকতিটি দি আছোঁ মানে নহ'লে ই একদম ডাইৰেক্ট ফচি যাব এই গ'ল পালে এতিয়া সি যাব পাৰিব সিটো পাৰ আপোনালোকক দেখুৱাইছে চাক কিমান দূৰ এতিয়া বলক ভিডিঅ'টো লেট নকৰাকৈ আমি সিটো পাৰলৈ যাওঁ মই এতিয়া এইটো পাৰত আহি পৰিছোঁ এতিয়া মই এইটোৰ পৰা সিটোলৈ যাম আপোনালোকে চাই থাকক ইয়াৰ চাক কেনেকৈ গৈ আহিছোঁ আহি পৰিছোঁ এতিয়া মই তাক একদম ডাইৰেক্ট ঘৰত উঠি পৰিম চাক আহি পৰিছোঁ আমি এইটো পাৰত আহি পৰিছোঁ এতিয়া আমি বগৰী খাবলৈ গৈ আছোঁ লগত দুটামান লৈছোঁ সিহঁত দুটাত গছত উঠিব মই গছত উঠিব নোৱাৰোঁ এই ভিডিঅ'টো আমি এইখিনিলৈ সমাপ্ত কৰিলোঁ আৰু বগৰী খোৱা যোনে চাই তেনেহ'লে আমাৰ ছেকেণ্ড ব্লগছটো চাওক